Welcome back to my YouTube channel. তো আজি আমি এটা বঢ়িয়া জায়গাত গৈ আছো তো ভিডিওটো চাই থাকক Hi guys, আজি মই গৈ আছো এটা ধুনিয়া জায়গাত যোনটো জায়গাত গৈ আছো হেকন জায়গাটো নাম হল খিয়ালমাৰীতে আছে মোৰ নিজৰ জেঠাই ঘৰলৈ গৈ আছো মই দুদিনমান থাকিম তাতে থাকি লৈ পেলাই আপোনালোক ধুনিয়া জায়গা দেখাই আছো তো চাও আহক নমনিৰে ধুমুহা মোৰ মনতে বলিছে গাইস এতিয়া আমি আহি পাইছো বিহাল তিনিআলি আহি পাইছো আৰু ইয়াৰ মেনুত দেখিছে লকডাউনৰ কাৰণে খুবেই গাড়ী কম চলিছে দেখা এতিয়ালৈকে গাড়ী এখনো পোৱা নাই বাৰু পাম চাগে বাটত খুবেই গাড়ী কম চলিছে আৰু লকডাউনৰ কাৰণে লাগিব তোমাকে তো গাইছ এয়া দেখিছে মই চাইকেলৰ আগে গৈ আছো আৰু মোৰ পিছে মোৰ লগতে কেমেৰা ধৰি গৈ আছে এতিয়া বৰ্তমান আমি আহি পাইছো ৰেল লাইন আহি পাইছো কিন্তু মই আহিলে সদায় আগতে এই ৰেলৰ এই গেটখন সদায় পৰি থাকে তো আজি ফাইনেলি খোলা আছে তো বলক সোনকালে পাৰ হৈ যাওঁ গাইছ সৌখনি হ'ল ৰিজাৰ্ভ ফাইনেলি আমি আহি পাই গ'লোহি সৌৱা দেখিছে গৰু ছাগলী চৰি আছে এইখনেই হ'ল খিয়ালমাৰী ৰিজাৰ্ভখন ভালদৰে আপোনালোক দেখাই আছোঁ তো চাই যাওক ভিডিঅ'টো এইখনেই হ'ল খিয়ালমাৰী ৰিজাৰ্ভ আৰু ইয়াৰ কাষতে দেখিছে এইখন হ'ল এখন পথাৰ খুবেই ডাঙৰ তো এনেকুৱা এটা সেউজীয়া পৰিৱেশৰ মাজত থাকি খুবেই এটা মজা লাগে আৰু ইয়াত ৰাতি হ'লে হাতী ওলায় এতিয়া দিনত হাতী নোলালে হ'ল আৰু গাইছে আমি ভাত খাই আছোঁ মাংস দি ব্ৰইলাৰ মাংস আৰু এয়া ভাজি দেখিছে আমালোকে ভাজি এয়া হ'ল জলকীয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই